কিমান ভাল লগা দৃশ্য গাইছ চাওক এনেকুৱা লাগিছে যে আকাশখন গাত লাগি আছে বিৰাটেই ধুনীয়া গাইছ হেল্ল' গাইছ গুড মৰ্নিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল এটা ভিডিঅ'ৰ হাগি আছে আৰু এতিয়া আমি যাব ওলাইছোঁ নংজৰং চাবৰ কাৰণে বাকী গোটেইকেইটা বোলে ৰেডি হৈ আছে এতিয়া আমি ৰুমটো চেক আউট কৰিম টাইমটো কেইটা বাজি 7 বাজিল গাইছ 7 বজাত ছানৰাইজটো ওপৰত চাব যাম মোটামুটি 50 কিলোমিটাৰ ওপৰত যাব লাগিব তো আমি এনেকৈ চেক আউট কৰি বাহিৰত ওলাই আছোঁ গাইছ গাড়ীটো আগত উলিয়াই ল'ব লাগিব আৰু আমি যাম মোটামুটি এতিয়া ইয়াৰ পৰাই 56 কিলোমিটাৰ ওপৰত তো চাই থাকক ভিডিঅ'টো শেষলৈকে গাইস তো ফাইনালি আমি জায়গাটোত আহি পালো এতিয়া আমি ওপৰত যাই আছো আৰু আপোনালোককো দেখাম গোটেইখিনি নাজাৰা কেৱল চাই থাকিব ভিডিঅ'টো স্কিপ কৰিলে কিন্তু দেখা নাপাব ধুনীয়াকৈ টিকেট কাটি লৈছো 30 টকা পাৰ মেম্বাৰ বাকী গৈ আছো পুৰা ভিউ চাওক এইবিলাক গাইস চাব পাৰে এনেকৈ চিৰি দি থৈছে ইয়াতে আৰু ইমান ধুনীয়া ভিউ মানে আৰু আপোনালোকক কৈছিলো যে মেঘৰ চহৰত লৈ আহিম তো মেঘৰ চহৰত লৈ আহিছোঁ আৰু চাওক গাইছ পুৰা চাওক পুৰা ফুল তলত বহুত দোৱা মিনিমাম 60 কিলোমিটাৰ আপত আছোঁ আমি ৱাও গাইছ ইমান ধুনীয়া লাগিছে প্লেচটো আৰু ইহঁতে এনেকৈ ফটো মাৰিবৰ কাৰণে চকীখন পাৰি কাৰণে ফটো মাৰিব বাকী আৰু ময়ো এনেকৈ অলপ ফিল লৈ আছোঁ আৰু গাইছ তলত নামি যাওঁ বাকী কি হয় চাওঁ তলত নামি যায় সেইখিনি জেগাত যাব লাগিব সেইটো ৰাস্তাটো দেখিছেনে তাতে যাম গাইছ চাই থাকক আপোনালোকে নিজে কওক কিমান তলত আছে এইবিলাক চাওক ইমান ৱাও ৰিয়েলি বহুত মষ্ট বিউটিফুল মেঘালয়া বাকী সুহিল ভাই আজি শ্বিলঙৰ লাষ্ট দিন 2 নম্বৰ দিন কেনেকুৱা লাগিল ট্ৰিপ বহুত ভালেই লাগিল হয় নেকি আহাবাৰ ক'ত যাম আহাবাৰ আমি টাৱাং যাম আহাবাৰ আমি টাৱাং যাব লাগিব আৰু এতিয়া তলত নামি যাই আছোঁ চাই লওঁ তলত যাই কাৰণে দৃশ্যটো কেনেকুৱা ধুনীয়া দেখিছেনে চাওকচোন পিছফালে মেঘবোৰ তলত ধুনীয়া আৰু গাইছ আহি অলপ ইয়াতে বহিছোঁ ভাগৰ লাগিছে বহুত ওপৰত উঠিলোঁ বহুত তলত নামিলোঁ ইয়াৰ পৰা নাজাৰাটো চাওক ৱাও গাইছ তলেদি এনেকৈ সৰু এটা নদী টাইপৰ এইটো গাইছ এনেকৈ পাহাৰে ৰাস্তা আৰু এটা তলেদি ৰাস্তা গৈছে আপোনালোকে চাব পাৰে এইটো এনেকৈ ৰাস্তা এটা গৈছে কিমান ভাল লগা দৃশ্য গাইছ চাওক এনেকুৱা লাগিছে যে আকাশখন গাত লাগি আছে বিৰাটেই ধুনীয়া গাইছ আৰু ইয়াৰে পোৱালীবিলাকে এখন মোনা গলত ওলমাই লয় এইবিলাক বাচ্ছাই স্কুলত যাবৰ কাৰণে ৰেডি হৈ আছে মই যি ভিডিঅ' কৰি আছোঁ ইহঁতৰ কেইটামানৰ কি লাজ ইয়াতে মানে মোবাইল চোবাইল ইমান নাজানে না গাঁৱৰ পৰিৱেশ একদম শ্বিলঙৰ পৰা মোটামুটি 60 কিলোমিটাৰ ওপৰত ধেমালি নেকি গাইছ সেই নাচিকে মোনাখন থাকবই এটা ভিডিঅ' কৰাৰ কাৰণে পলিচি গাই আৰু গাইছ আমি ধুনীয়াকৈ ওলাই যাই আছোঁ বৰ্তমান নংজৰং চোৱা হ'ল আমি এতিয়া চিধা ঘৰত যাম তলত যাই কাৰণে কিবা খাবি নেকি ভায়াত হা খাব লাগিব এতিয়া তলত যাই কাৰণে আমি শ্বিলঙত কিবা এটা খাই ল'ম হালকা ফুলকা নাস্তা এটা কৰি ল'ম বাকী যাই আছোঁ সুহিল ভাই আৰু মই আৰু বাকী ইয়াতে তিনিটা বাকী চাই থাকক ভিডিঅ'টো একদম লাষ্টলৈকে গাইছ আৰু গাইছ আহি থাকক তেনেকৈ ৰাস্তাতে নাচপতিৰ গাছ পালোঁ গাছটো বোলে ইহঁতৰ তো খাই মানে ধুনীয়া লাগিছে আৰু আমাক এজনে ধুনীয়াকৈ পাৰি আনিছে আৰু এতিয়া মই লৈ যাম পেকিং কৰি 100 টকা দিছোঁ 100 টকাত 4 কেজি দিছে ধুনীয়াকৈ আৰু মোটামুটি 10 কিলোমান লৈ লৈছোঁ 100 টকাত গাইছ নাচপতি এতিয়া যাই ঘৰত খাম আৰু গাড়ীটো খাওঁ এক পিচকৈ মানে গছৰ পৰাই পাৰি কাৰণে যিটো ফল খাৱা আৰু দোকানৰ পৰা কিনি খাৱা বহুত পাৰ্থক্য আছে গাইছ আৰু তাৰে ওপৰৰ পৰা আহি আমি তল পালোঁ আহি আমি এইখিনিত ৰখিছোঁ শ্বিলঙৰে এটা জেগা হয় ইয়াতে এখন ৰেষ্টুৰেণ্ট আছে তাতে ভাত খাব সোমাইছোঁ গাইছ ভিতৰত তো বঢ়িয়াকৈ বহি আছে ভাইয়াতে এতিয়া ভাত আহিব ভাত খাম আৰু ঘৰত যাম গাইছ শ্বিলং ট্ৰিপ কমপ্লিট হ'ল ঘৰত যাই আছোঁ এতিয়া খোৱা লোৱা ক্লিয়াৰ
বাকী ঘৰত গৈ কেনে আপোনালোকক দেখুৱাই আছো চাই থাকক গাইছ এতিয়া ঘৰত যাই আছো ড্ৰাইভাৰ বৰ্তমান চেঞ্জ কৰি দিছো সুহিল ভাইক দিছো ড্ৰাইভাৰ অলপ সময় ৰেষ্ট লৈছো কি আৰু ঘৰ পামে